অষ্টবাৰ্ষিক দিবানৈশ 5 মিনিট ফুটবল প্ৰতিযোগিতাখনি অহা 29 নৱেম্বৰ আৰু 1 ডিচেম্বৰ তাৰিখৰ পৰা অনুষ্ঠিত কৰা হ'ব আমাৰ বৰ্ণই মহাবিদ্যালয় খেলপথাৰত, য'ত প্ৰথম পুৰস্কাৰ 1,01,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 60,001 টকা। আৰু লগতে এটি বিশেষ আকৰ্ষণ, যোৱাবেলি আমি 200 জনী নাচনীৰ দ্বাৰা আমি বিহু নৃত্য প্ৰদৰ্শন কৰিছিলোঁ, যিটো দৰং কামৰূপৰ গৌৰৱ আছিল বা ৰেকৰ্ড এটা আছিল। আৰু এইবেলি আমি পণ লৈছোঁ যে 500 গৰাকী নাচনীৰ দ্বাৰা প্ৰথম অৱস্থাত উদ্বোধনী অনুষ্ঠানত আমি আমাৰ জাতীয় সংগীত, অসমৰ জাতীয় সংগীত "অ মোৰ আপোনাৰ দেশ" পৰিৱেশন কৰাম আৰু লগতে 500 জনী বিহুৱতীৰ দ্বাৰা আমি বিহু নৃত্য প্ৰদৰ্শন কৰাম। প্ৰতিযোগিতা যোৱা দিনকেইটাত আমাক কৰি আহিছে, যোৱা 5টা বছৰত। আমি আশা কৰিছোঁ এইবেলিও আমাক সহায় সহযোগ কৰক। আমি দেখিছোঁ বহু উৎসাহেৰে আমাৰ প্ৰতি বিশ্বাস আৰু আস্থা ৰাখি সকলো শ্ৰেণীৰ ৰাইজে আমাক সহযোগ কৰিছে। জ্যেষ্ঠসকলৰ লগতে কনিষ্ঠসকলেও আমাক সহায় সহযোগ আগবঢ়াইছে। আমি আশা কৰিম আপোনালোকে এনেদৰে সহায় কৰি দুমুনি চকীৰ এই গৌৰৱোজ্জ্বল সময়খিনি অসমৰ চাৰিওফালে বিয়পাই দিয়ক। আৰু আমি দুমুনি চকীৰ বুকুত জন্ম লৈ যি গৌৰৱ অনুভৱ কৰিছোঁ, এয়া আমি চিৰকাল যেন অনাদি অনন্তকালে যে আমি ৰাখিব পাৰোঁ, তাৰ বাবে আমি সকলোৰে সহায় সহযোগিতা পুনৰবাৰ আশা কৰিছোঁ।